মোৰ এই ইউটিউব চেনেলটো খোলাৰ পাছৰ পৰা কেইজনমান লোকে সুধি আছিলে এইটো ভিডিঅ' নজনাসকলৰ বাবেও আৰু জনাসকলৰ বাবেও প্ৰথমতে কৈ লৈছোঁ মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে মই দিয়া নতুন নতুন টিপছৰ ভিডিঅ'বিলাক মই আপোনালোকৰ মাজলৈ আপোনালোকৰ সুবিধা হোৱাকৈ কিছুমান লাভ হোৱাকৈ মই ভিডিঅ' লৈ আহিম সেইবাবে চেনেলটো লাইক কৰিব কমেণ্ট কৰিব মোৰ ভিডিঅ'টোত আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আহিছোঁ ইউটিউবৰ টপিকটোলৈ তো ইউটিউব চেনেলটো মই কিয় খুলিছোঁ তাত কিমান টকা উপাৰ্জন হয় ইউটিউব চেনেলৰ পৰা যেন টকা উপাৰ্জন হয় তো মই এটা কথা ক'ব বিচাৰিছোঁ প্ৰথমতে সকলোৰে নিজৰ নিজৰ প্ৰতিভা থাকে সেই প্ৰতিভাসমূহ দেখুৱাবৰ বাবে এটা আমাৰ বাবে বহুত কম সময়ৰ বাবে আৰু বহুত সুবিধাজনক একদম সোনকালে আমি প্লেটফৰ্মত যদি কিবা এটা দেখুৱাব বিচাৰোঁ আমাৰ প্ৰতিভা সেইটোৱে হৈছে ইউটিউব চেনেলত আমি কলৈকো নোযোৱাকৈ ঘৰত বহি বহি আমাৰ যিবিলাক অভিজ্ঞতা আমাৰ যিবিলাক টেলেণ্ট আছে সেইবিলাক সকলোৰে আগত আমি চৰ্চা কৰিব পাৰোঁ সকলোৰে আগত আমি দেখুৱাব পাৰোঁ আৰু ছেকেণ্ড কথা ইউটিউব চেনেলত টকা উপাৰ্জন কৰিব পাৰি সেইটো টকা আমি ভবাতকৈ বহুত ওপৰত হয়তো চৰকাৰী চাকৰিয়াল এজনেও ইমানখিনি টকা উপাৰ্জন কৰিব নোৱাৰিব যিমানখিনি ইউটিউবে আমাক দিব পাৰে কিন্তু কেনেকৈ তাৰ বাবে আমাৰ কি হ'ব লাগিব ইউটিউব চেনেল এটা থকাটো বহুত জৰুৰী চেনেল এটা আছে সকলোৰে কাৰণ আমাৰ সবৰে জিমেইল আছে যেতিয়া এটা ইউটিউব চেনেল এনেকৈ ক্ৰিয়েট হৈ যায় কিন্তু তাত আমি ভিডিঅ'বোৰ দি থাকিব লাগিব এতিয়া ভিডিঅ'বোৰ দি থাকোঁতে কেনেকুৱা ধৰণৰ ভিডিঅ' দিব লাগিব প্ৰথমতে ভিডিঅ'টো এনেকুৱা হ'ব লাগিব যাতে সকলোৱে ভিডিঅ'টো চাই ভাল পায় সকলোৱে ভিডিঅ'টোৰ পৰা কিবা এটা সুবিধা হয় কিবা এটা মটিভেট সেই ভিডিঅ'টোৰ পৰা হয় ছেকেণ্ডতে কোনো কপি নকৰা যাতে বেলেগৰ কপি কৰি আনা ভিডিঅ' এটা আমি ইউটিউবত দিব নোৱাৰোঁ দিব পাৰিম কিন্তু তাৰ পৰা আমি আৰ্ণ কৰিব নোৱাৰোঁ যিহেতু সেইটো আমি কোনো কষ্ট নকৰাকৈ ভিডিঅ'টো আপলোড কৰিবলৈ গৈ আছোঁ আৰু তাত হয়তো আগতে সেইসকল লোকে সেই ভিডিঅ'টো পাইছে যিটো মোৰ চেনেল চাবলৈ তেওঁলোকে হয়তো প্ৰয়োজন বোধ নকৰিব আৰু থাৰ্ডত হৈছে যে আমি চেনেলটো খোলাৰ লগে লগে যেনেকৈ টিভি চেনেলবিলাকত এটা নামৰ লগতে এটা চেনেলত এখন চিৰিয়েল দৈনিক দিয়ে এটা টাইম মেইনটেইন থাকে তো সেইদৰে আমাৰ ইউটিউব চেনেলটোত এটা আমি সময় লৈ ভিডিঅ'বোৰ দিব লাগে যাতে আমাৰ যোনবিলাক অডিয়েন্স তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাবৰ বাবে অপেক্ষা কৰি থাকে আৰু সেইটো সময়তে আমি ভিডিঅ'বোৰ তেওঁলোকৰ মাজলৈ দি পঠাব পাৰোঁ সেইদৰে আৰু তাৰপিছতে আছে ইউটিউবত পইচা ইনকাম কৰিবলৈ হ'লে ইউটিউবে ডাইৰেক্ট আপোনাক পইচাটো দি নিদিয়ে সেইটো লাগিলে লাখৰ কোটিৰ ভিউজ বা ছাবস্ক্ৰাইব নাথাকক কিয় আপোনাৰ ছাবস্ক্ৰাইবাৰ নাথাকিলেও সেই পইচাটো ইউটিউবে ডাইৰেক্ট নিদিয়ে তাৰ বাবে আমাৰ উপযুক্ত যিখিনি ক্ৰাইটেৰিয়া সেইখিনি কমপ্লিট হ'ব লাগিব আৰু ছেকেণ্ডতে আমি আমাৰ এটা এজেণ্ট থাকিব লাগিব এজেণ্টৰ লগত কানেক্ট হ'লেহে আমি সেই পইচাটো পাম কাৰণ ইউটিউবে আমাৰ ভিডিঅ'বোৰত কি লগাব এডভাৰটাইজমেণ্ট লগাব সেই এডভাৰটাইজমেণ্টৰ যোগেদিহে আমাক পইচাটো তেওঁলোকে পে'মেণ্ট কৰিব আপোনাৰ ধৰক ফানি চেনেল আছে বা ৰেচিপি চেনেল আছে বা স্কিন কেয়াৰৰ যি নহওক চেনেল নাথাকক কিয় তাতে সকলোতে এডভাৰটাইজমেণ্ট বহিব তো তাৰ বাবে আমাৰ যিটো ক্ৰাইটেৰিয়া যে আমি 3000 ৱাটচ টাইম আৰু 500 ছাবস্ক্ৰাইবাৰ আমাৰ হ'ব লাগিব তেতিয়াহে আমি এই ইউটিউব প্লেটফৰ্মখনত টকা ইনকাম কৰাৰ লগতে আমি নিজকে ইয়াৰ লগত জড়িত কৰি বহুতো সুবিধা আমি ইউটিউবৰ যোগেদি পাব পাৰোঁ তেনে আজি মোৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ আকৌ এটি আহিম নতুন এটি টপিক লৈ পেলাই তেন্তে আজিলৈ বাই বাই লাভ ইউ অল